खालाइगाव आमसुवा धुबरी आरो गवालपारा जिल्लायाव जाबाय थानाय होखारनायनि बेरेखायै गोख्रों सोमावसारदों। खालाइगाव माइनरिटी फरायसा आफादा गोख्रों हेंथा दिन्थिफुङो। आफादा खालाइगाव नगावनि जायगायारि सुबुंफोरनि हेफाजाबाव मोनसे गोख्रों हेंथा होनाय हाबाफारि दिन्थिफुङो। खालाइगाव आमसुनि सोमावसारनाय आमसुनि मावख' बिबानगिरिफोरा अदालगुरि जिल्ला आमसुनि दैदेननायाव सा 500सो सुबुंफोरजों लोगोसे हादरसानि गुबुन गुबुन जायगाफोरजों खालाइगावनि रायजोजों लोगोसे अदालगुरि जिल्लायावबो होखारनाय हाबाफारिखौ गोख्रोङै हेंथा खालामनानै सोमावसारनाय हाबाफारि दिन्थिफुङो। गिबि मन्त्री डक्टर हेमन्त बिश्व शर्मा आरो आसाम सरकारा गोख्रों हेंथा होसेयावबो आमसुवा बिजेपिनि बे सुबुंथि नङै होखारनाय हाबाफारिखौ थाबैनो बन्द खालामनो हुमखि होदों। অসম সরকার মুর্দাবাদ, বিজেপি সরকার মুর্দাবাদ। ধন্যবাদ। আমাক আপোনালোকে এনেকৈ বাধা দিছে। আজি গোটেই অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই মহামানৱীয়ভাৱে যে মানুহখিনিক উচ্ছেদ কৰি আছে, ধ্বংস কৰি আছে, আপোনালোককো আমি অনুৰোধ জনাই এইবিলাক বস্তু আপোনালোকে বন্ধ কৰক। আজি প্ৰশাসন নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰক। ভাৰতৰ গণতান্ত্ৰিক দেশৰ গণতন্ত্ৰ এটা গণতান্ত্ৰিক অধিকাৰ খৰ্ব হৈ আছে বাইদেউ। আমাক আজি গণতান্ত্ৰিক আন্দোলনত আজি বাধা দিছে। আমি গণতন্ত্রক বিশ্বাসী, আমি অহিংসা পরম ধর্মরে আমি আন্দোলন করো, মহাত্মা গান্ধী নীতি আদর্শক আমি বিশ্বাস করো। কিন্তু আমাক যেনেকৈ পুলিশ বাহিনী লগাই হিমন্ত বিশ্ব শর্মা ডাঙরিয়াক আমার প্রতিবাদী কণ্ঠরোধ কৰিব বিচাৰিছে, সেইটো কিন্তু হিমন্ত বিশ্ব শর্মা ডাঙরিয়াই ভাল কাম কৰা নাই। কৰিছে নেকি? গতিকে তেখেত এজন সংবিধানৰ মুৰব্বী হৈ এখন সংবিধানৰ মানে শপত লৈ তেখেত এজন মুখ্যমন্ত্ৰী হৈ তেখেত আমাৰো মুখ্যমন্ত্ৰী। গতিকে আমাক এনেকৈ অত্যাচাৰ কৰাটো আমি কেতিয়াও মানি লওঁ। অত্যাচাৰ বন্ধ কৰিব লাগিব। অসম চৰকাৰে অসম পুলিচে যি হাৰত অত্যাচাৰ অসমৰ মানে ধৰ্মীয় সংখ্যালঘুক বাছি বাছি কৰিছে, এয়া কেতিয়াও সহ্য কৰিব পৰা বিষয় নহয়। আজি চাওক, যিসকল লোকক উচ্ছেদ কৰিছে তেওঁলোকৰ মানে উচ্ছেদৰ পূৰ্বে আমি দাবী কৰিছিলো যে উচ্ছেদৰ পূৰ্বে তেওঁলোকক মানে পুনৰ সংস্থাপন দি উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ পুনৰ মানে আপোনাৰ সংস্থাপন নিদিয়াকৈ উচ্ছেদ কৰিছে, বাছি বাছি টাৰ্গেট কৰিছে কেৱল ধৰ্মীয় সংখ্যালঘুসকলক। এইটো কেতিয়াও মানি লোৱা নহ'ব। আজি আমি ইয়াতে ৰাজপথ কপাইছো, আমি দিল্লী কপাম, আমি এই প্ৰতিবাদ আমি কৰি যাম। আমাৰ যেতিয়ালৈকে আমাৰ লগত যেতিয়ালৈকে অত্যাচাৰ কৰি থাকিব আমি এনেকুৱা আন্দোলন কৰিয়ে থাকিম। खालाइगावनिफ्राय असीम शर्मानि रिपर्ट NBT लाइव।